নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ আৰু আজি মই আপোনালোকক কম এটা ফ্ৰড এপৰ কথা আৰু এই ফ্ৰডটো মোৰ লগত হ'ল আচলতে সেই কাৰণে মই আপোনালোকক এইটো কথা কৈ দিব বিচাৰিছো যে আপোনালোকৰ লগতো যাতে এনেকুৱা নহয় এনেকুৱা ফালতু এপ আৰু সব এটা কথা মই কৈ দিও যে যিমান আপোনাক কোনবাৰ ফ্ৰেণ্ডে হওক কোনবা হওক ৰেফাৰ যদি কৰে যে এই এপটো খুলি লওক পইচা পাবি কিবাবে সেইবোৰ আপোনালোকে কোনো দিন বিশ্বাস নকৰিব আৰু কেনেকুৱা এপ মই আপোনালোকক দেখুৱাই আছো স্ক্ৰীনত চাওক সাধাৰণতে মই এনেকুৱা ধৰণৰ ভিডিঅ' নবনাও কিন্তু আজি মোৰ অকমান খং উঠি আছে এই এপটোৰ ওপৰত আৰু সেইকাৰণে মই ভিডিঅ' বনাইছো আৰু ইউটিউবত আপোনালোকক বহুত জ্ঞান দিব আহিব তো বহুতে জ্ঞান দিব যে এইটো এপ খুলিলে পইচা পায় ফেক ৰিয়েল কিন্তু সঁচা কথা কোনো এটা এপে আপোনাক এনে কেতিয়াও পইচা নিদিয়ে আপুনি তাতে বোলে 1000 টকা ইনভেষ্ট কৰিছে ডেইলি আপুনি 500 টকাকে পাব আপুনি বোলে 2000 টকা ইনভেষ্ট কৰিছে ডেইলি 600 টকা পাব হেনেকুৱা কোনো এপে আপোনাক এনে কেতিয়াও পইচা নিদিয়ে পইচা এপৰ পৰা আপুনি কোনো দিন ইনকাম যিমান ডাঙৰ ট্ৰেডিং এপ আছে কিবা কোনো আপোনাক পইচা দিব নোৱাৰে মিছা কথা এইবিলা কিন্তু যোনটো আমাৰ অফিচিয়ালি যোনটো ট্ৰেডিং হিটোৰ কথা মই নকওঁ যিবিলাক মানে ৰেফাৰেল আছে আৰু মানে ৰেফাৰ কৰিলে পইচা পায় বা ইনভেষ্ট কৰিলে পইচা পায় তেনেকুৱা এপ বিলাকৰ আজি কেইদিনমানৰ আগতে মোৰ ফ্ৰেণ্ডে মোক এটা এপ ৰেফাৰ কৰিছিল যোনটো মই স্ক্ৰীনত এইটো দেখাইছো আপোনালোকক চাই লওক এবাৰ এই এপটো মোক আচলতে ৰেফাৰ কৰিছিল মোৰ বন্ধু এজনে তাৰ পিছতে আৰু যেতিয়া ৰেফাৰ কৰিব কেলা এনেকুৱা জ্ঞান দিব নহয় পুৰা ক'ব যে এই এপটো খুলি লওক আমাৰ খুৰাই খুলিছি মামাই খুলিছি পইচা পায় কিন্তু কোনো এপত পইচা তেনেকে নাপায় মই আপোনালোকক দেখুৱাই আছো চাওক মই এই এপটোৰ যোগেদি আপোনালোকক কৈ আছো যে কেনে ধৰণৰ ফ্ৰড কৰে বা কেনে ধৰণৰ বা ভৰাই চাওক এনেকুৱা এটা গ্ৰুপ থাকিব এই এপটো খোলাৰ পিছত এই গ্ৰুপটো আপোনালোকে জয়েন হ'ব লাগিব এনেকে জয়েন হোৱা ওপৰত দেখাইছে চাওক কিমানজন মানুহ আছে এনেকে আপুনি গ্ৰুপটোত জয়েন হৈ লোৱাৰ পিছত আপোনাক ডেইলি কিছুমান ট্ৰেডিং দিব মই এইটো স্ক্ৰীনত দেখুৱাইছো এনেকুৱা ধৰণৰ আপোনাক কিছুমান ট্ৰেডিং দিব ট্ৰেডিং দিয়াৰ পিছত আপুনি যেতিয়া সেই এপটো খুলি ট্ৰেডিংত যাব তাৰ পিছত দেখুৱাই আছো কি হয় আচলতে এইবিলাক সব ফ্ৰড হয় ফেক হয় চাব মই দেখাই আছো আপোনাক এইলা কিটা বিশ্বাস নকৰিব এনেকুৱা ধৰণৰ ট্ৰেডিং কৰাৰ পিছত আপোনাক ডেইলি এনেকে পইচা সোমাৰো দেখাব মোৰ এতিয়া ওয়ালেটত 809 টকা দেখাই আছে আৰু যদি মই এই বস্তুটো আপোনাক উইথড্ৰলত গৈ কেনে যদি মই দেখাও উইথড্ৰলত গৈ কেনে দেখুৱাৰ পিছত চাওক এনেকুৱা হ'ব মানে আপোনাৰ পইচাটো কিটাও নখুমায় এইবিলাক সব মিছা কিন্তু 600 টকা এটা ৰিচাৰ্জ কৰিব লাগে প্ৰথমতে এন্ড এনেকে আপোনাক বাটো দি থাকিব অলৰেডি আপোনালোকে বুজি পাইছে তথাপি এবাৰ স্ক্ৰীন ৰেকৰ্ডিং দেখুৱাইছো সব এই এপটো খোলাৰ পিছত আপোনাৰ এনেকৈ আহিব ওপৰত থাকিব ৰিচাৰ্জ অপচন উইথড্ৰল অপচন মই যদি ৰিচাৰ্জত ক্লিক কৰো ইয়াত গৈ কেনে ৰিচাৰ্জ কৰিব লাগিব আৰু ৰিচাৰ্জ কৰাৰ পিছত আপোনালোকে ইয়াতে যাব লাগিব তাৰ পিছতে ইয়াতে থাকিব আপোনাৰ হোৱাটসএপ গ্ৰুপ ইয়াতে হোৱাটসএপ গ্ৰুপত যদি জয়েন ইন মাৰো তেতিয়াহলে মোৰ হোৱাটসএপটো খোল খাব আৰু হোৱাটসএপ খোল হোৱাৰ পিছত ইয়াত যদি মই দেখুৱাই দিও এনেকুৱা ধৰণৰ তেওঁলোকে ট্ৰেডিং দেখাব কিছুমান এনেকুৱা এইবোৰ যিবোৰ ফেক হয় এইবোৰ গোটেইবিলাক ফেক হয় আচলতে এইবোৰ কোনো ধৰণৰ এনেকে পইচা ইনকাম নহয় আচলতে এইবিলাক ফ্ৰড হ'ব আৰু ইয়াতে কিছুমান চাট দি থাকিব যে আপুনি যদি 5 টাক ৰেফাৰ কৰে 600 টকা পাব 10 টাক ৰেফাৰ কৰিলে 10000 পাব এইবিলাক দি থাকিব এইবিলাক হলে এটা ভুৱা বাতৰি আৰু এটা নেক্সট যদি আকৌ মই আহি কেনে এই এপটোত আহো এতিয়া মই আপোনালোকক দেখুৱাই আছো ডেইলি আপোনাক ইয়াতে যিবিলাক অপচন দিছে সেই অপচন বিলাকত ট্ৰেডিং কৰা দেখাব আৰু ট্ৰেডিং কৰাৰ পিছত কেনেকৈ পইচা পাইছিল বা কেনেকৈ পইচা পায় মই হেতু দেখুৱাইছো এটো হল মোৰ ওয়ালেট হয় তো ইয়াতে চাওক এনেকুৱা ধৰণৰ 44 144 155 175 এনেকুৱা ধৰণৰ কিছুমান পইচা পাইছিল আৰু ওয়ালেটত মোৰ বৰ্তমান আছে 809 টকা আৰু এতিয়া যদি মই উইথড্ৰত যাও ইয়াতে চাওক উইথড্ৰ এভেইলেবল 209 টকা সাইটত দেখাই আছে কিন্তু উইথড্ৰ কৰিব পাৰি হিহতৰ মতে 300 টকা হোৱাৰ পিছতহে পইচাটো উইথড্ৰ কৰিব পাৰি মই এবাৰ দেখুৱাই দিছো চাওক 200 টকা যদি উইথড্ৰ কৰো মিনিমাম কোৱালিটি 300 বুলি দেখাব আচলতে এইবিলাক এটা ফ্ৰড হয় তো তেনেকৈ উইথড্ৰ নহয় আৰু মই এবাৰ 400 টকা এটা উইথড্ৰ দিছিলো আৰু উইথড্ৰ মোৰ পইচাটো হোৱা নাছিলে কিন্তু আজি চাওক 13 তাৰিখে দিছিলো কিন্তু এনেকৈ দেখাই আছে চাওক এবাৰ গতিকে আপোনালোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ এপৰ ওপৰত কিটাও বিশ্বাস নকৰিব মই এবাৰ লাইভ প্ৰুফ কৰি আপোনালোকক দেখুৱাইছো চাওক হয়তো আপোনালোকে ভালদৰে বুজি পাইছে এতিয়া আৰু আকৌ এবাৰ কৈছো যে কোনো ধৰণৰ যদি আপোনাক কোনবা খুৰা মামা কোনবা ফ্ৰেণ্ডে যদি আপোনাক এনেকুৱা ধৰণৰ এপ ৰেফাৰ কৰে যে এইটো এপ ফুল 500 টকা ইনভেষ্ট কৰ ডাবল পইচা পাবি এটো কেতিয়াও হ'ব নোৱাৰে আচলতে কোনো এপত তেনেকৈ পইচা নাপায় গাইস আপোনালোকে বিশ্বাস কৰক কোনো এপ আগতে মোক বিশ্বনাথ চাৰিআলি এজন মহান পণ্ডিতে আপোনালোকে হয়তো তাক চিনি পাব দেৱাশিস বুলি লৰাজন এতিয়া বহুত ডাঙৰ বিজনেছমেন হৈ গল কিন্তু মোৰ 500 টকা আজিলৈকে নিদিলে হি 500 টকা পাব আছিল কিন্তু এই কথাটো মই এই কাৰণে কৈছো যে হি মোক আগতে এটা এপ দিছিলে এভি বক্স বুলি এই এপটোৰ বাৰু মই ভিডিও নবনালো কাৰণ
যাতে এনেকুৱা নহওক সেইকাৰণে মই এইটো ভিডিঅ' বনালোঁ এই এপটোৰ সব সিমিলাৰ থাকে মানে কিবা নহয় কিবা এটা আকৌ ধৰি লওঁছে আকৌ নতুন কিবা এটা এপ দেখা হ'ব আপোনালোকে নতুন এটা এপ খুলিব তাত টকা ইনভেষ্ট কৰক তাৰপিছতে এসপ্তাহ পিছত টকা ইনভেষ্ট কৰাৰ পিছত এপটো এইবোৰ এটা এটা ভুৱা বাতৰি হয় আৰু ভিডিঅ'টো আজি ইমানেই আছিল যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিও থ্যাংকস ফৰ ৱাচিং বাই